দেৰগাঁও গোলাঘাট দেৰগাঁও এখেতৰ একচন আছে আকৌ দেই একৰ সফল অভিনেতা যে তেওঁ ভাওনা হ'ব হ'ব DDK ডান্স একাডেমি তথা স্থানীয় ৰাইজৰ হৈ আমি শলাগ জ্ঞাপন কৰিছোঁ আশা তেওঁ এখন লৈ আনিছে চাইকেল সুদূৰ দূৰ দূৰৰ পৰা আহিছে এজন গতিকে আমি নমস্কাৰ ৰাইজসকল আমি আহি আছোঁ মানে আকৌ এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ মানে কথাটো কি হ'ল ভিডিঅ' ক্লিপবিলাকতো চালেই ইয়াৰ আগত লগাই দিয়াকেইটা আৰু থাম্বনেইলখনতো দেখিছেই গম পাইছে চাগে আচলতে আমাৰ গাঁৱত আমাৰ দাদা কেইজনমানে আজি খেলৰ আয়োজন কৰিছে খেলৰ মানে আজি হ'ল মই ভিডিঅ'টো বনাইছোঁ আজি 26 জানুৱাৰী ৭৬তম আজি গণতন্ত্ৰ দিৱস গতিকে আমাৰ খেল পতা কথা আছিল মাঘ বিহু আৰু মাঘ বিহুত টাইম নিমিলিলে তাৰপৰা সকলো টাইমটো মিলিব লাগিব নহয় তাৰপৰা গতিকে আমাৰ আজি 26 জানুৱাৰী বুলি আমাৰ খেল খেলাইছে একদম বিভিন্ন ধৰণৰ খেল হ'ব আৰু অদ্ভুত অদ্ভুত খেল হ'ব গতিকে কি হয় কি কথা সকলো বোলো আপোনালোককো দেখাওঁ লগতে চাই থাকক ভিডিঅ'টো খালি অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই আৰু এই খেলটো কি হ'ল মানে এইবাৰ মানে ময়ো খেলিম আৰু মই বহুত দিন মানে খেল চেল খেলা নাই গতিকে মইনো কি কি খেলোঁ আৰু কি কিনো হয় সকলো চাই থাকক আৰু চাইকেল ৰেচো খেলিব এতিয়া চাইকেল ৰেচ ওলালোঁ আমি আহি আছোঁ ৰ'ব হেৰি শুনক মানে কথাটো কি হ'ল এই ভিডিঅ'টোৰ দিয়াৰ আগত চাগে মই আমাৰ কমেডি ষ্টৰি এটা বনাইছিলোঁ তাত মানে লাডেন আছিল পলাই বুলি ষ্টৰিটো তাতে সেই লাডেন আছিল পলাই গানটো দি দিছিলোঁ ষ্টৰিটো চাগে মই এই ভিডিঅ'টো আপলোড দিয়া মোৰ অকণমান দেৰি হ'ল বেয়া নাপাব 26 জানুৱাৰীত বনাইছোঁ কিন্তু সেই ভিডিঅ'টো আপোনালোকৰ লিংকটো তলত দি দিম যিসকলে নাই চোৱা চাব আৰু সেই ভিডিঅ'টো চাগে মই ইতিমধ্যে আপলোড কৰিলোঁ এইটো আপলোড কৰা নাই গতিকে এইটো 26 জানুৱাৰীত বনাইছোঁ গতিকে সেইবোৰ এতিয়া গাই নাথাকোঁ খেলৰ জেগা লগ পাইছোঁ ব'লক চাই থাকক ৰাইজ খেলৰ জেগালৈ আহিলোঁ আমাৰ এইবোৰ যোগাৰ কৰি আছে ধুনীয়াকৈ এইজনলৈ মন কওক সেইজনেই সেইজন যোনজন এইজন এই ল'ৰাটো মানে ইমান কামত ব্যস্ত সেইটো কাৰণে কিবা এটা ভাল লাগে আৰু খেলৰ কাম চলি আছে ধুনীয়াকৈ এই আমাৰ দাদাসকল এইফালে গৈছে কিবা কিবি আনিবলৈ সেইবোৰ দিছে ধুনীয়াকৈ ইয়াত হাঁহ দৰাব হাঁহ তাৰপৰা এইবোৰ পতাকা উত্তোলন কৰিবলৈ এইবোৰ ধুনীয়াকৈ যোগাৰ কৰিছে এই আমাৰ নামঘৰৰ কাষতে পাতিছে গতিকে অলপ পিছত ইয়াত ঢেৰ মানুহ হ'ব আৰু এতিয়া চাইকেল ৰেচ হ'ব মই সেইখন চাইকেল লৈ আনিছোঁ ময়ো খেলিম গতিকে চাই থাকক ৰাইজ এয়া আমাৰ খেলৰ নাম লিখি আছে এজনে কি কৰি আছে এতিয়া মই চাইকেল ৰেচত নাম লিখি আছোঁ খেলিব ময়ো খেলিম আজি দিছে ময়ো খেলিম নাম চাম লিখি আছে ধুনীয়াকৈ চাইকেল ৰেচত এয়া ফ্লেগ চেগ লৈ ল'লোঁ আৰু মানে এতিয়া পতাকা উত্তোলন কাৰ্যসূচী আছে গতিকে 26 জানুৱাৰী বুলি পতাকা উত্তোলন কৰাটো মেইন গতিকে কাৰ্যসূচী দেখুৱাম গতিকে চাই থাকক দেই জয় হিন্দ ৰাইজ আমাৰ ইয়াৰ জ্যেষ্ঠ প্লেয়াৰ কওক আপুনি কিবা এটা এইজন সুদূৰ দূৰ দূৰৰ পৰা আহিছে দাদা কওক আপুনি খেলৰ বিষয়ে কিবা এটা মই একো নাজানো এজনে ময়ো আছোঁ একো নাজানো ময়ো জানো ময়ো আছোঁ কি কবি আমি আহি আছোঁ য়েছ ৰাইজ ইয়াত এতিয়া আমাৰ অদ্ভুত এটা প্ৰতিভা চাবলৈ পাব মাত দিব পোৱালি দেই দে কুকুৰ মাত ধন্যবাদ চাই থাকক পবিত্ৰ গণৰাজ্য দিৱস উপলক্ষে আয়োজন কৰিবলৈ লোৱা পৰম্পৰাগত খেল ধেমালি খন্তেক সময়ৰ পাছতেই আৰম্ভ কৰিম আজি প্ৰথম কাৰ্যসূচী পবিত্ৰ গণৰাজ্য দিৱস উপলক্ষে পতাকা উত্তোলন ইতিমধ্যে আমাৰ উত্তোলক ডাঙৰীয়া আহি পাইছেহি খন্তেক সময়ৰ পাছতে সেই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব গতিকে সমূহ ৰাইজ তথা প্ৰতিনিধিসকলক সাদৰে ৰঙমঞ্চ প্ৰাংগণলৈ আহিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ
সমগ্ৰ ৰাইজ আপোনালোক সকলোকে মই সঁচাকৈ প্ৰণাম জনাইছোঁ। আজি ৭৬তম গণৰাজ্য দিৱস সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হৈছে। যিসকল বীৰ সেনানীয়ে আমাক এই স্বাধীনতা আনি দিলে ব্ৰিটিছৰ কবলৰ পৰা, তেওঁলোক মই সৰ্বপ্ৰথমে সঁচাকৈ প্ৰণাম জনাইছোঁ, তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আচলতে গণৰাজ্য দিৱস সংবিধান কাৰ্যকৰী হোৱাৰ দিন 1950 চনৰ 26 জানুৱাৰীত এই আমাৰ সংবিধান কাৰ্যকৰী হৈছিল। আচলতে আমাৰ 47 চনৰ 15 আগষ্টত যদিও আমি স্বাধীনতা পাইছিলোঁ, কোনো খৰচ হোৱা নাছিল। তেখেত শ্ৰীযুত জিতেন কন্দলীদেৱ, ধন্যবাদ। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে তেখেতক পতাকা ধৰিলৈ আগবঢ়াই নিবলৈ আমাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা সমাজসেৱক শ্ৰীযুত উমেশ্বৰ বৰা, তেখেতো আমাৰ মাজত আহি পাইছেহি। তেখেতকো এই পবিত্ৰ ক্ষণত এলাগী মান্য বস্তুৰে সম্বোধনা জনাবলৈ আগবাঢ়িছোঁ। তেখেতক সেই পৰাশৈকে এলাগী মান্য বস্তুৰে সম্বোধনা জনাব। ধন্যবাদ পৰাশৈকে। তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। भारत माता की, भारत माता की, वंदे 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 वंदे। भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जनगण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ আজি এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা জয়দান কলাক্ষেত্ৰ আৰু পতাকা উত্তোলক মহোদয় জিতেন কন্দলীদেৱ আৰু যিদিকে ডান্স একাডেমীৰ কৰ্মকৰ্তাসকল আৰু আজি এই অনুষ্ঠানত বিভিন্ন খেল খেলিব আৰু তাৰ লগতে উপভোগ কৰিবলৈ সমূহ দৰ্শকলৈ মই সশস্ত্ৰ প্ৰণাম জনাই মোক আজি এই অনুষ্ঠানৰ উদ্বোধক হিচাপে আপোনালোকে যি আদৰ জনাইছে তাক লৈ মই অতিকৈ আনন্দিত হৈছোঁ। মানুহৰ জীৱনত এটাইতকৈ ডাঙৰ ঔষধ বিধ কি তোমালোকে জানানে? হাঁহি। হাঁহিৰে জীৱন উপভোগ কৰা, আনন্দ আৰু হাঁহিৰে জীৱন উপভোগ কৰিবলৈ চিন্তা কৰিলে তেতিয়া কোনোদিন দুখ আৰু নাহে অন্তৰত। আমি ইজনে সিজনক বিশ্বাস কৰিব লাগিব। বিশ্বাসে কি হয়, মানুহৰ অন্তৰ জয় কৰিব পাৰে আৰু বিশ্বাসে মানুহক জীৱনটো আগবঢ়াই লৈ গৈ থাকিব পাৰে। A few moments later. Guys,
মোৰ বাইকখন লৈ গৈছোঁ ওলাই ৰেডি আমি আহি আছোঁ দেই Yeah, guys, सब ready. Dale. গৈছে ৰাইজ গৈছে দেই আকৌ অহা পাছতহে দেখুৱাম A few moments later. এই আহিলে আৰু কোনো অহাই নাই দেখোন অকল এটাই আহিলে aku baca ni. Apa dia bilang? Kamu baca apa? Buat dia ni. Buat dia sekali. Nama kita apa tu? Kau tu bikin bagian ni. Ah. Bikin bagian tu. Bikin. Apa bawa ini? Oh, আমাৰ আবাহন লৈ আহিয়ে হ'ল দেখোন নাও আহিছে আমাৰ দাদাটোকো থাকি আহিলে দেই ৰৱা দিলে নাই মা আমাৰ দাদা থাকি আহিলে ৰাইজ আমাৰ দাদাটোকো নোলোৱাইয়ে হ'ল এইফালে কোৱা প্ৰথমতে ৰাজেটা গ'ল তাৰপিছত টুকুদা গ'ল তাৰপিছত যেতিয়া এতিয়া ঘূৰিয়ে নহা হ'ল ওলাহি ঐ 2,000 years later. আমাৰ দাদা আহিছে দেখিছা নাই একদম লাষ্টত লাইছেহি দেই ক'বই নালাগে ৰাইজ এয়া আমাৰ এই বাচ্ছা পাৰ্টি প্ৰতিযোগী হৈছে বাচ্ছা পাৰ্টি খেল হ'ব এতিয়া চাইকেল নিছে ধুনীয়াকৈ সুন্দৰ চাইকেল এইখন চাইকেল মই মুৰ্গীটো এৰি দিব নোৱাৰা হ'লো কি কৰিম চাই থাকক ready? Neighbor, lale, A few minutes later. Hey, neighbor, first angle, neighbor. First, hey, second angle, hey, second. Yeah, here, sir. Third. Ja. There we are. Come on, here. Hey, আমার টিনু আই গো ব্যাগ আছে আমার এজন প্রতিযোগী নহয় এইটো পাপা এইটো পাপা এজন প্রতিযোগী আহিছে নেবি বল তই ফার্স্ট গল নেবা কি হইছে নেবা ব্যাগ হইছে এজন লগত কক Paul, Navy. Rice matcha bhagi goise de kohalat. Hey, don't pass. Last phale di first. Hey guys, girls party.
গাৰ্লছ পাৰ্টি ওলাইছে চাই দেখো গাৰ্লছ পাৰ্টি ওলাইছে মই লাষ্টৰ ফালৰ পৰা ফাৰ্ষ্ট যাম লাহে লাহে গাৰ্লছ পাৰ্টি A few moments later. আহি আছে আগত গৈ আছে বাকীসকল পোৱাহি নাই আহি আছে চাই লওঁ আমাৰ এজনী আহি আছে ছেকেণ্ডত তাৰপৰা জলিদা লালা বালা কোনো অহা নাই ছেকেণ্ড পাই যা আগত গৈছে এজনী যা ভাগৰ লাগিছে বুজিছো ৰাইজ এয়া ফাৰ্ষ্ট প্ৰতিযোগী আমাৰ ইয়াৰ ছেকেণ্ড মানে প্ৰাইজ পাইছে এই ফাৰ্ষ্ট এই ছেকেণ্ড হয়নে চাইকেল এহেঁতি আনিলে দিছে মোৰ চাইকেল লৈ আনিলে কিন্তু মই মই চাইকেল মানে সঁচাকৈ বহুত দিনৰ মূৰত মানে বছৰ হ'ল চলোৱা নাই গতিকে এতিয়া চলাই দিলোঁ আৰু এইটো দিছে নাই হাতত এইটো প্ৰতিযোগিতা হ'ব মুৰ্গী চাই থাকোঁ বইলা চইলা লৈ ঘূৰি আছে দেই বইলা চইলা লৈ আছে খেলিব ক'ত থম ক'ত তহঁত দুটাও নে থাকি যাব নেকি একদম মনোযোগে শুই থাকিব লাগিব আমি প্ৰথমতে তোমালোকৰ চিন্তাল তোমালোকে পাৰ হ'ব লাগিব চিন্তালত লৈ থাকিলে নহ'ব আৰু দেৰি কৰিলেও নহ'ব ভৰিটো এনেকে গ'লেও নহ'ব চাপ মাৰি যাব লাগিব এইটো নহ'ব ঠিক আছে আৰু চিন্তাল গুচত দিব নোৱাৰিবা খেলাব বাহিৰ পাৰিব সেইকাৰণে মনোযোগে শুনি দিব লাগিব দেই ঠিক আছে পানী খেল আৰম্ভ হৈ গ'ল দেখিছে পানী পাৰ পানী পানী চাই থাকক পাৰ পানী খেল চাওঁ বিভিন্ন ধৰণৰ খেল আছে পাৰ পানীটো এতিয়া দেখি আৰু চাই থাকক দেই তাই ছেকেণ্ড এইফালে আমাৰ মোৰ পিছত আমাৰ এইবোৰ প্ৰথমতে ওলাইছে দেই কিবা এটা কৈ দে বদলা হাৰিলো চাবলৈ আহিছো মই হাৰিলো ক খুলনা দৰাৰে তেওঁ নৱবুদ্ধ এজন ব্যক্তি আমাৰ এই গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ তেওঁ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ তেওঁ সদায় ভাল হৈ থাকক সদায় আমাৰ মাজত থাকক তাৰ পাছতে আমাৰ এই অঞ্চলৰ এজন সমাজ সংগঠক সমাজসেৱক সকলোৰে চিনাকি শ্ৰদ্ধাৰ শ্ৰীযুত নিয়োগ শইকীয়াদেৱ আমাৰ মাজত আছে তেখেতক এভাগী মান্যবস্তুৰে সম্বৰ্ধনা জনাবলৈ শ্ৰী ভূপাই বৰা ধ্ৰুৱ ভৰালীক আহ্বান জনাইছোঁ এয়া শ্ৰীযুত নিয়োগ শইকীয়াদেৱ তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আজি এটা শুভ দিন গতিকে আপোনালোকৰ যি সহযোগিতা তাৰ বাবে আমি DDK ডান্স একাডেমি তথা স্থানীয় ৰাইজৰ হৈ আমি শলাগ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ পৰৱৰ্তী অনুষ্ঠানত আপোনালোকৰ এনেদৰে সহযোগিতা পাই থাকিলে এই অঞ্চলটো এটা সুনাম নিশ্চয় নামি আহিব গতিকে আজি DDK ডান্স একাডেমিৰ বিশেষ উদ্যোগত যি অনুষ্ঠান আয়োজন কৰিবলৈ লৈছে সেই অনুষ্ঠান সুন্দৰ সফল হওক তাৰে কামনা কৰি সকলোৰ প্ৰতি পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ ধন্যবাদ আমাৰ শ্ৰদ্ধা সমাদা তেওঁ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ ধন্যবাদ পানী হ'ব আৰু তাৰ লগত মহিলাসকলৰ হৈছে বাকী মাজৰ চামটো মই নেদেখুৱালো ভিডিঅ'ত নেদেখুৱালো মানে তেখেতক বহুত দেৰি লাগিলে বৰ লিকটীয়া আছিলে গোটেই পাৰ্টিটো
পালে বাৰু আমাৰ ওচৰৰে ভাইটি এটাই পালে ফাৰ্ষ্ট এইখিনি মায়ো খেলিছে হ'ব গোটেই মহিলা সন্ধ্যা আমাৰ উঠি আহিলে দেখিছেনে গাঁৱৰ এতিয়া খেলত ডাইৰেক্ট খেল আৰম্ভ হোৱা দেখুৱাই আছোঁ চাই থাকক আৰম্ভ গোলাঘাট দেৰগাঁও পানী পাৰ পানী গোলাঘাট দেৰগাঁও এইবাৰ খেলুৱৈ পাৰ্টি গোটেইগাল বহি আছে আমাৰ ৰাইজসকল গোটেইগাল বহি এই মোৰ প্ৰাইজটো লৈ যোৱা মানুহটোৱে সেইটো আজি মই আছিলোঁ কাৰণে এই ফাৰ্ষ্ট পালে ৰাইজ দেখিছে গতিকে এই খানা খাব লাগিব এতিয়া মই থাকিম প্ৰস্তনা খেলত আমি আকৌ ফাৰ্ষ্ট পাম মই আছিলোঁ কাৰণে পালে আকৌ মই তোক এৰি দিলোঁ মানে তই দূৰৰ পৰা আহিছ মই ওচৰৰ মানুহৰ কাৰণে এৰি দিছোঁ এয়া দাঁত নথকা ল'ৰাটো আমাৰ ইয়াক উঠা আমি আহি আছো আমি আহি আছো দেই তই আহিলি ক কি কি আকৌ ক আমি আহি আছো ঠাই থাকক দেই দেই এইবাৰ কি পালে হৈছে কলেজৰ দিনত বোলে বৰ ধুনীয়া খেল খেলে জপিয়াই আছে জপিয়াই আছে এতিয়া কলেজৰ দিনত বোলে প্ৰাইজ পাই থাকে এইবাৰ চাম পাই ধ্যানত আছে চাই থাকক আমাৰ বিপুল সঁহাৰি বিপুল দাবী মহিলাসকলক খেলাইছো ঠিক আছে আমাৰ ৰাইজৰ বিপুল সঁহাৰি দেখিছেনে ৰাইজ দেখিছেনে পুৰা পাৰ্টি ভাল লাগিছে আজি গোটেই গাঁৱৰ ৰাইজসকল ওলাই আহিছে বহুত দিনৰ মূৰত এদিন হ'লে লগ নাপায় এই খেলখনেহে আজি লগ পাইছে চবকে ওলাই আহিছে বোলে পাতাকা আমাৰ উৰি আছে বতাহ মৰা নাই চাই থাকক এইকেইটা বৰ লিকটীয়া জীৱ জ্যেষ্ঠসকল বহি আছে পুৰা খেল চাই আছে আমাৰ ককাই দেখিছে এজন চাই থাকক আমাৰ ভিডিঅ'টো চালে নহয় ৰাইজ এগৰাকী দেখিছিলে নহয় চাগে তাৰপৰা এগৰাকী আহিছে দেৰিকৈ আহিছে খেললৈ এই ৰাইজসকল বহিছে আপুনি নেখেলে নেকি খেলক হাৰিলে বোলো ৰাইজ হাৰিলে হাৰিলে ব্লগ বনাই আছো দেই চাই থাকক আৰু এতিয়া বেলেগ খেল দেখুৱা পানী আৰু নেদেখুৱা আৰু যদি পায় যোনে পায় কৈ দিম আৰু ঢেৰ খেল আছে আপোনালোকক দেখুৱাই থাকিম চাই থাকক আৰু মানে ভিডিঅ' মই মানে কি হ'ল ভিডিঅ' মই মানে দুটা কৰিব লাগিব গতিকে স্পেচ নাই বেছি সেইকাৰণে দুটা ভিডিঅ' কৰিম মানে মই দুটা ভিডিঅ' কৰিব লাগিব গতিকে এইটো ভিডিঅ'ত আৰু বেছি খেল নেদেখুৱাম আৰু এটা খেল দেখুৱাম ৰচিতনা খেল কেতিয়া খেলিম তাৰপিছত আৰু এটা নেক্সট ভিডিঅ'লৈ আহি আছোঁ চাই থাকিব খালি বেছি দীঘল কৰিব নোৱাৰোঁ মানে এইটো আধা ঘণ্টা হ'লে স্পেচ নাই গতিকে দুটা ভিডিঅ' কৰি দিম মই খালি চাই থাকিব দেই A few moments later. ৰাইজ আমাৰ দাদাও খেলিছে দেই আমাৰ দাদাও খেলিছে হুইয়া দুপৰীয়া ফালে দাদা এফালে মানে বাকী গ্ৰুপ আছে আৰু বেলেগ বেলেগ
সংকেত দিব সংকেত ধ্বনি বাজিব নহয় তেতিয়া আৰম্ভ কৰিবা ইহঁতে কিন্তু জিকিব বুলি মই ভবা নাছিলো এয়া আমাৰ ডাঙৰ দল এয়া ডাঙৰ পাৰ্টি পাৰ্টি তেওঁলোকে খেলা মুহূৰ্ত ৰখাই যোগাও ৰাইজ আমি সেইটো চাইডে আছিলো জিকিলো এতিয়া এই পাৰ্টিটো সেইটো চাইডে আছিলে জিকিলে সেইটো দলৰ লগত এইটো দল বহুত ভাল লাগিছে সঁচাকে আজি আকৌ খেলিলো আকৌ এবাৰ খেলিলো ৰাইজ চাই থাকক দেই চাই থাকক এয়া আমাৰ এই খেল খেলোৱা আমাৰ এজন ব্যক্তি দেখিছে আপোনালোকে এইজনৰ পাৰ্টি টিম বনাই ল'লে এয়া তাৰপৰা এইফালেও ৰাইজ আছে খেলি আছে ব্লগ চাবা চাই থাকক দেই চাই থাকক এইটো পাৰ্টি এইটো বৰ তাগৰা পাৰ্টি কিন্তু দেই তাগৰা পাৰ্টি ৰাইজ চাই থাকক পাৰ্টি আকৌ সেইটো চাইড উইনাৰ ৰাইজ মাত চাত ভাগি গৈছে বেয়া নাপাব আকৌ সেইটো চাইড উইনাৰ কেনেকুৱা লাগিলে হাঁহি পেলাই কেনেকুৱা লাগিলে হাঁহি পেলাই কেনেকুৱা লাগিলে হাঁহি গ'ল এইটো গাৰ্লছ পাৰ্টি এয়া তাগৰা পাৰ্টি নেইবা বেয়া টানিছে এইটো চাইডে এতিয়াহে পাইছে পুৰস্কাৰ এইটো তাগৰা পাৰ্টি এটা মহিলা ৰাইজ এটা বেলেগ মহিলা এয়াও অকণমান দেখুৱাই দিম চাই থাকক মুঠতে ভিডিঅ' দুটা কৈছোঁ যে চব দেখুৱাওঁ আপোনালোকক মনোৰঞ্জন দিছোঁ চাই থাকক লগতে দেই আমি মহিলা পাৰ্টি গ'ল মহিলা পাৰ্টি দেখুৱাবলৈ নাপালে গ'লে হৈ গ'ল আমাৰ পাৰ্টিটো এফালে আছে নেকি
ৰাইজৰ বেয়া কথা এটা দিলে মানে কি হ'ল আমি পালোঁ প্ৰথম ফাৰ্ষ্ট তাৰপৰা এতিয়া প্ৰতিযোগী আকৌ ফাইনেলকেইটা আকৌ বেলেগকৈ ল'ব যে গতিকে আমাক দিলে আমাৰ ডাঙৰ মাহঁতৰ লগত গোটেই পাৰ্টিটো মিস্ত্ৰী পাৰ্টি গতিকে সেইসোপাৰ লগত আমি এই ফিলৰ পৰা লাগিলে ক'ত জিকিম ফিলৰ নিজিকো গতিকে খেলি পাওঁ খাব হাঁহিব অলপ আপোনালোকে চাই চিতা চাওক যাম জিকিলে পাৰ্টি আকৌ এবাৰ এইফালে পাৰ্টিয়ে গিৰাই দিলে এয়া আমাৰ জনচিনা হাৰিলে এয়া বিচ্ছু পাৰ্টি জিকিলে গতিকে চাই থাকক নহয় ৰাইজ বিচ্ছু পাৰ্টি হাৰিলে জনচিনা পাৰ্টি জিকিলে খেলি মেলি হ'ল দেই সেইকাৰণে বনাই দিলো আকৌ চোৱাই লৈ গৈছে কিন্তু চাই থাকক বাচ্চা পাৰ্টি জিকিলে ৰাইজ এতিয়া ডাইৰেক্ট ফাইনেল দেখুৱাম আৰু দেই এতিয়া আৰু দল নাই দেই ৰাইজ বাই 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 নহয় চাই থাকক নেযাব দেই চাই থাকক দেই এতিয়া আমাৰ ফাইনেল 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 এইটো টিম আৰু এইটো টিম ফাইনেল নিলে নেইপি আকৌ জিকিলে মহিলা পাৰ্টি এবাৰ হাৰিব জিকিলে এইটো পাৰ্টি এবাৰ আমাৰ মা জিকি গ'ল মা পাৰ্টি এইটো পাৰ্টিক এবাৰ হৰুৱাই দিলে নমস্কাৰ ৰাইজসকল কি হ'ল কি কৈছিলে এই পাৰ্টি কিহৰ পাৰ্টি হৰা মই কিন্তু জিকিলোঁ ৰাইজ এবাৰ জিকো এবাৰ হাৰো তেনেকুৱা হৈ থাকে চাইকেলত নিজিকিলোৱে ৰছীত জিকিছিলোঁ গম পোৱা নে আমাৰ এজন ব্যক্তি উপস্থিত হৈছে এজনে খবৰ নাপালে খালি মানে এতিয়া এইখিনিতে এই ভিডিঅ'টো সামৰিছোঁ গতিকে আৰু এটা বেলেগ এটা ভিডিঅ' আহি আছে আৰু এতিয়া আমাৰ মানে হাঁহ ধৰা হ'ব তাৰপৰা টিকিলি ভঙাব কলগছ বগোৱা হ'ব গতিকে সেইকেইটা খেল মই আপোনালোকক আৰু বেলেগ বেলেগ খেল কেইটামান সেইকেইটা মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ দেই সেই তাত মুৰ্গী আছে আৰু এডাল কলগছ গতিকে নেক্সট ভিডিঅ'ত চাব দেই আৰু এইটো ভিডিঅ' ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব দেই আৰু পিছৰ ভিডিঅ'টোলৈ আপোনালোক ৰখি থাকক মই অতি সোনকালে দি আছোঁ কাইলৈ পৰহিলৈ দি আছোঁ কিন্তু চাই থাকিব দেই বাই বাই